মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই আজি আপোনালোকৰ আগত বনাই দেখুৱাম তৰমুজৰ বগা অংশৰ পৰা তুতি ফুটি কেনেকৈ বনাব পাৰি। আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, মাজত স্কিপ নকৰাকৈ। মই এতিয়া ধুনীয়াকৈ এইখিনি বাকলিটো ওপৰৰ বাকলিটো মই সেউজীয়া বাকলিটো মই কাটি ল'লোঁ আৰু ধুনীয়াকৈ ওপৰৰ যিটো ৰঙা ৰঙা থাকে সেইখিনিও কাটি ল'লোঁ। মই এতিয়া আপোনালোকক দেখুৱাম এইখিনি কেনেকৈ কাটিব লাগে। প্ৰথমতে এনেকৈ কৰি ল'ব সৰু সৰুকৈ। মই এতিয়া এই তৰমুজৰ বগা বাকলিটো মই এনেকৈ কাটি ল'লোঁ। এইটো ষ্টাইলতে মই সৰু সৰুকৈ কাটি ল'লোঁ। এনেকৈ আপোনালোকেও এইটো ষ্টাইলতে কাটি ল'ব। আৰু মই এতিয়া এইখিনি ধুনীয়াকৈ বইল কৰিম। মই এনেকৈ চচ এটাতে এইখিনি মই এতিয়া 5 মিনিট গৰম কৰিম। মই এতিয়া এইখিনি এটা চচত মই এনেকৈ দি দিলোঁ। ইয়াতে মই অকণমান পানী দি দিছোঁ। পানী এইখিনিতকৈ অলপমান ওপৰলৈকে দিব। এইটো ষ্টাইলতে পানী দি দিব আৰু এইখিনি মই 5 মিনিটমান বইল কৰিম এনেকৈয়ে। মোৰ এতিয়া এই তৰমুজৰ বাকলিখিনি এতিয়া ধুনীয়াকৈ উতল আহি গ'ল। মই ইয়াতে দি দিম চেনি 4 চামুচ। এনেকৈ চেনিখিনি এনেকৈ দি মানে আৰু অলপমান দি এইখিনি উতলালেই হৈ যাব। যেতিয়া এইখিনি চেনিখিনি অলপমান পানীটো শুকুৱাব লাগিব। পানীটো ধুনীয়াকৈ চেনিখিনিত ইয়াৰ তৰমুজখিনিত সোমাই যাব ধুনীয়াকৈ। এতিয়া আৰু এইখিনি অলপমান দেৰি উতলাম। মোৰ এতিয়া এই তৰমুজখিনি বাকলিখিনি চব ধুনীয়াকৈ উতলি হৈ গৈছে। পানীটোও বহুত ধুনীয়াকৈ শুকাই গ'ল। এতিয়া মই এইখিনি নমাব পাৰিম। এনেকৈ পানীটো নহ'লে আপোনালোকে নিগৰাই ল'ব। মই এইখিনি এনেকৈ 3টা বাটিত লৈ ল'লোঁ। এতিয়া মই ইয়াত কালাৰ লগাই মিক্স কৰিম। এইটো মোৰ হৈছে ৰেড কালাৰ, ফুড কালাৰ হয়, আৰু এইটো মোৰ গ্ৰীণ কালাৰ। মই এইকেইটা মিক্স কৰি দিম এতিয়া। এইখিনি মোৰ গ্ৰীণ কালাৰখিনি। মই এইখিনি এনেকৈ ধুনীয়াকৈ বেছি নিদিব দেই, যিটো মই দেখাইছোঁ সেই অকণমানেই দিব। এনেকৈ চামুচখনে ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব। এইখিনি এইটো ষ্টাইলত। আৰু এইটো হৈছে মোৰ ৰেড কালাৰটো। ৰেড কালাৰো মই ইমানখিনিয়ে লৈছোঁ, দেখিছে নহয়? এইটো ষ্টাইলতে লৈছোঁ। আৰু এইখিনিও মই একেধৰণে এনেকৈ মিক্স কৰি দিম ধুনীয়াকৈ। আৰু মই এইখিনি যে মই এনেকৈয়ে থ'ম, এয়াও এটা নিৰ্দিষ্ট কালাৰ উঠে। এইখিনি মই এইটো ষ্টাইলতে থ'ম। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। এতিয়া এখন থালত এনেকৈ এইখিনি এতিয়া মই এইখিনি এনেকৈ থালত মেলি লৈছোঁ। এইখিনিও এনেকৈ ইয়াতে থালতে দি দিম ধুনীয়াকৈ। এইটো ষ্টাইলতে মেলি ল'ব। আৰু এইখিনিও একেটা ষ্টাইলতে এইখিনিও মই এইটো এনেকৈয়ে মেলি ল'ম।
এতিয়া মোৰ এইখিনি হৈ গ'ল আৰু মই এইখিনি এতিয়া ৰ'দত দিম, ধুনীয়াকৈ শুকুৱাই ল'ম। এইটো ষ্টাইলতে আমি থৈ এতিয়া এইখিনি ৰ'দত দি দিম। তৰমুজৰ বগা অংশৰ পৰা বনোৱা তুতি ফুটিখিনি ভালকৈ শুকাই গ'ল। আপোনালোকেও ভালকৈ শুকুৱাই ল'ব, কাৰণ এইটো চেনিৰ যিটো আঠা আঠা থাকে সেইটো আপোনালোকে থাকিবলৈ নিদিব, তেতিয়া আপোনালোকে বহুত দিনলৈকে এনেকৈ ষ্টক কৰি ৰাখিব পাৰিব। আপোনালোকে যদি এনেকৈ ধুনীয়াকৈ বনাই থয় ন, বহুত দিনলৈকে আপোনালোকে থাকিব পাৰিব, কোনো ধৰণৰ বেয়া নহয়। আৰু আপোনালোকে যদি কেতিয়াবা কেক বনায় বা জুচ বনায়, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ ইয়াত দি দিব পাৰিব। এনেকৈ যদি ৰাখে বহুত দিনলৈকে আপোনালোকে কোনো ধৰণৰ বেয়া নহয়, আপোনালোকে এইবোৰ ষ্টক কৰি ৰাখিব পাৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।